বন্ধুসকল মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দি থকা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পায়। বলক তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ আইদেউ পুখুৰী। বলক তেনে আইদেউ পুখুৰীৰ পৰা ঘূৰি আহোঁগৈ। এতিয়া আমি পাই গৈছোঁ আইদেউ পুখুৰী। এইটো হৈছে আইদেউ পুখুৰী। ইয়াৰ কাহিনী ক'বলৈ গ'লে বহুত আগলৈ যাব লাগিব। যেতিয়া স্বৰ্গদেউ চুলিকফা ৰজা আছিলে, চুলিকফা ল'ৰা ৰজা নামে অসমত খ্যাত। যিহেতু চুলিকফা ৰজাৰ বয়স খুব কম আছিলে, 14 বছৰ আছিলে, তেতিয়া ৰজাৰ উপযোগী হোৱা নাগৰিক বিচাৰিছিলে। সেইকাৰণে ৰজা হ'বলৈ এজন পুৰুষৰ গাত অকণমানো অংগত ক্ষত থাকিব নালাগিব। সেইকাৰণে চুলিকফা ৰজাই লালুক-খুলাবৰ ফুকনৰ আদেশত দেশৰ সকলো নাগৰিকৰ গাত অংগত ক্ষুত বহাবলৈ চেষ্টা কৰিছিলে। সেই সময়তে গদাপাণি কোঁৱৰৰ পত্নী সতী জয়মতীয়ে কথাষাৰ গম পাই গদাপাণি কোঁৱৰক নগা পাহাৰলৈ পলুৱাই পঠিয়ায়। সেই পলুৱাই পঠোৱাৰ পাছতে গদাপাণি এইটো ফালেদি গৈছিলে। এইফালেদি গৈ থাকোঁতে ৰজাৰ চোৰাং-চোৰাগীৰে গদাপাণিক খেদাই গৈ আছিলে। তাৰপৰা খেদাই গৈ থকা অৱস্থাত ইয়াতে মানুহ এজনীয়ে, ইয়াত সৰু ঘুলি এটা আছিলে, মানুহ এজনে গা ধুই আছিলে। তেতিয়া গদাপাণিক মানুহজনীয়ে চোৰাং-চোৰাগীৰ পৰা ৰক্ষা কৰিলে। গদাপাণিয়ে মানুহজনীক আইদেউ বুলি সম্বোধন কৰি মাতিছিলে। তাৰপৰা যোৱা সময়ত কৈ থৈ গৈছিলে, আইদেউ মই ৰজা হ'লে আপোনাৰ নামত ইয়াতে পুখুৰী এটা খন্দুৱাম বুলি। সেই গদাপাণি ৰজা হোৱাৰ পাছত ইয়াত পুখুৰী খন্দুৱালে। কথাবোৰ মই ভালদৰেতো ক'বলৈ জনা নাই, ভালদৰে নাজানো, এনেই অলপমান কেনেবাকৈ জানো অলপ জানো। সেইটোকে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।